গাইছ আজি মই এটা সঁচা কথাৰ ওপৰত মান মাতিব আহিছোঁ। প্লিজ আপোনালোকে অকণমানি ভিডিঅ'টোৰ কথাকেইটা শুনি মাষ্ট বি চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্টত আপোনালোকৰ ৰায়খিনি জনাই যাব। তেতিয়া মোৰ মনটো বহুত বেছি ভাল লাগিব যে হয় আপোনালোকেও বুজি পাইছে। আপোনালোকে হয়তো সকলোৱে দেখিছে বা জানিছে ইনষ্টাগ্ৰামত এগৰাকী বাইদেউ খুব ট্ৰেণ্ডিঙত গৈ আছে, ভাইৰেল হৈ আছে। এই বাইদেউগৰাকী আপোনালোকে হয়তো সকলোৱে দেখিছে, এগৰাকী বাইদেউ খুব ভাইৰেল হৈ আছে। যিগৰাকী বাইদেউ মুখেৰে মাতিব নোৱাৰে, অনলি ৰিয়েকশ্যন ভিডিঅ' বনায়, মানে গানত অকল ৰিয়েকশ্যন দিয়ে, ঠিক আছে। আৰু সেই ভিডিঅ'বোৰৰ পৰা আমি প্ৰথমে জনা নাছিলোঁ যে বাইদেউগৰাকী একচুৱেলি বোবা হয়, কাৰণ বাইদেউগৰাকীয়ে ভিডিঅ'ত যিবিলাক ৰিয়েকশ্যন দিয়ে এনেকুৱা মানে বহুত আচৰিত ৰিয়েকশ্যন দিয়ে। আমি কোনেও জনা নাছিলোঁ যে বাইদেউগৰাকী একচুৱেলি মুখেৰে মাতিব নোৱাৰে, কাৰণ বাইদেউগৰাকী আমাৰ কোনো চিনাকি নাছিল বা বাইদেউগৰাকীৰ ভিডিঅ'ত কোনো ধৰণৰ তেনেকুৱা মেনশ্যন নাছিল যে বাইদেউগৰাকী মুখেৰে মাতিব নোৱাৰে। আৰু তাকে নাজানি আমি বহুত ৰ'ষ্টাৰে মানে ইনষ্টাগ্ৰামত বা হওক বা ইউটিউবতে হওক ফেচবুকতে হওক বহুতখিনি ৰ'ষ্টিং ভিডিঅ' বা ৰিয়েকশ্যন ভিডিঅ' বনাই দিলে। আৰু এটা ময়ো বনাইছোঁ যিটোত 1 মিলিয়ন প্লাছ ভিউজ গৈছে। আপোনালোকে ইনষ্টাগ্ৰামত ভিডিঅ'টো গৈ চাই ল'ব পাৰিব। ৰিয়েকশ্যন ভিডিঅ' বনাইছিলোঁ, একচুৱেলি ৰ'ষ্টিং নহয়। আৰু সেই ভিডিঅ'টোত বহুতখিনি ভিউজ গৈছে। আপোনালোকৰ মোৰ ইনষ্টাগ্ৰামৰ নাম instaprint01 বুলি আছে, আপোনালোকে চাই ল'ব পাৰিব, ঠিক আছে। আৰু সেই তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ বনোৱাত কিছুমান মানুহ গাত লাগিছে, কেইগৰাকীমান মাইনাই ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাইছে যে এই ৰ'ষ্টাৰবিলাকে বাইদেউগৰাকী এনেকুৱা অৱস্থাটোৰ কথা জানিও ৰ'ষ্টিং মাৰিছে বা ৰিয়েকশ্যন দিছে বা ঠাট্টা কৰিছে মাত্ৰ কেইটামান ভিউজ লাইকৰ কাৰণে। একচুৱেলি তেনেকুৱা নহয়। যদি ভিউজ লাইকৰ কাৰণে কৰিছে, এওঁলোকে কৰিছে, যিসকলে আমাক গালি দিছে। কিয় জানানে? কাৰণ যদি তোমালোকে গম পাইছিলা যে বাইদেউগৰাকী তেনেকুৱা হয়, মুখেৰে মাতিব নোৱাৰে, তোমালোকে বাইদেউগৰাকী ফাৰ্ষ্ট ষ্টেপত যেতিয়া ছ'চিয়েল মিডিয়াত নমা নাছিলে বা এটা দুটা ভিডিঅ' বনাইছিলে, তেতিয়া তোমালোকে বাইদেউগৰাকীৰ প্ৰতিকাৰৰ বিষয়ে কিবা চিন্তা কৰিছিলা? যদি তোমালোকে বাইদেউগৰাকীক চিনি পোৱা, জানা বা বাইদেউগৰাকীৰ ভিডিঅ'ত কিবা মেনশ্যন কৰিছিলা? নাই কৰা। কিন্তু যেতিয়া বাইদেউগৰাকী অলপ পপুলাৰ হ'ল, কেইটামান ভিডিঅ' ভাইৰেল হ'ল, তোমালোকৰ গাত লাগি গ'ল আৰু ছ'চিয়েল মিডিয়াত আহি ভিডিঅ' বনাই দিলা। কাৰণ তেতিয়া তোমালোকেও জানা যে এনেকুৱা ধৰণৰ এইটো টপিকত ভিডিঅ' বনালে বৰ্তমান সময়ত আমিও লাইক পাম, কমেণ্ট পাম, ফ'ল' পাম, তোমালোকেও গম পোৱা, আৰু সেইকাৰণে ভিডিঅ'টো বনাইছা। এনেইতো তোমালোকৰ ইমান দিনে মূৰত কথাটো নোসোমাল বা গাত নালাগিল, হয়নে নহয়? কিন্তু যেতিয়া অকণমান পপুলাৰ হ'ল, তেতিয়া ভিডিঅ' বনাব আৰম্ভ কৰি দিলা আৰু আমাক বলকিবলৈ আৰম্ভ কৰি দিলা। আমি ৰ'ষ্টাৰবিলাক একচুৱেলি তেনেকুৱা নহয়। আমি সত্যটোৰ ওপৰত মান মাতিম। চোৱা, তোমালোকে মোক কমেণ্টত কি কোৱা কি নোকোৱা নাজানো, গালি দিয়া কিবা কৰা, বাকী সেইটো তোমালোকৰ কথা। মই কিন্তু সঁচাটো কমেই। আমি ৰ'ষ্টাৰবিলাকে এনেকুৱা নহয় যে যাকে তাকে উঠাই আনিছোঁ, ধুমাধুম গালি দিছোঁ, বজাই দিছোঁ। একচুৱেলি সেইবোৰ নহয়। আমি কিবা এটা বেয়া দেখিছোঁ, ছ'চিয়েল মিডিয়াত কিবা এটা বনাইছে, তো সেইটো উঠাই আনিছোঁ, আমি তাৰ ওপৰত মান মাতিছোঁ, ঠিক আছে। তাতে কিছুমানে বেয়া কয়, কিছুমানে ভালো কয়। আৰু তেনেকুৱা ধৰণৰ মানুহবিলাকক আমি ফন্টা ফন্দি ডাইৰেক্টলি ভিডিঅ' বনাই কিবা এটা ক'বলৈ দম ৰাখোঁ। আমি কোনো কমেণ্টত গালি নিদিওঁ, কাৰণ সিহঁতক কমেণ্টত গালি দিয়া মানে তাৰ কোনো মূল্য নাই। সিহঁতে আজি কমেণ্টটো আহিছে, সিহঁতক কমেণ্ট অহাটো হৈছে এটা নিঞ্জা টেকনিক, যিটোৰ দ্বাৰা সিহঁতে ভাইৰেল হ'ব পাৰিছে। তোমালোকে যিমানে কমেণ্ট কৰিবা ন, সিহঁতে সিমানে ভালে পাব, কোনো বেয়া নাপায়, ঠিক আছে। কিন্তু আমি ডাইৰেক্টলি ভিডিঅ' বনাই এটা আমি ৰিপ্লাই দিওঁ, য'ৰ পৰা সিহঁতে অকণমান হ'লেও লাজ পায়, ঠিক আছে। আমি তাৰ মানে এইটো নহয় যে আমি সিহঁতক কিবা এটা কৈ আমাৰ ভাল লাগে, ভাল লগাৰ কোনো কথা নাই। আমি যাতে এইটো ভাবোঁ সিহঁতক দেখি কোনোবা এটা বেয়া নহওক, কিবা নহওক, আৰু সিহঁতে যাতে অকণমান লাজ পাওক। সিহঁতে আমাৰ ৰ'ষ্টিংটো খাই এপল ল'লেও ভাবে, আজি যদি মই এইটো ভিডিঅ'ত এইটো ৰ'ষ্টিং খাইছোঁ, কাইলৈ যদি ইয়াৰ ওপৰ লেভেলৰ এটা ভিডিঅ' বেয়া ভিডিঅ' এটা বনাওঁ, কাইলৈ দেখোন ইয়াতকৈ ওপৰ লেভেলৰ এটা ৰ'ষ্টিং খাইছোঁ। সেই ভিডিঅ'টো বনাই অকণমান মানে দেখি অকণমান হ'লেও শিক্ষা লয়, সেইকাৰণে আমি ভিডিঅ'টো বনাওঁ। তাৰ মানে এইটো নহয় যে আমি যাকে তাকে যি টি ক'বলৈ আমাৰ ভাল লাগে, একচুৱেলি ভাল নালাগে। এতিয়া যেতিয়া বাইদেউগৰাকীৰ কথাটো আমি গম পাইছোঁ যে বাইদেউগৰাকী এনেকুৱা হয়, কচম কৈছোঁ নিজৰ ওচৰতে নিজে আমি লাজ পাইছোঁ। আৰু সেইকাৰণে আজি এই ভিডিঅ'টো বনোৱাৰ মতলবটো মোৰ সেইকাৰণে যে মই আপোনালোক সকলোৰে আগত এই বাইদেউগৰাকীক মই ভিডিঅ'টো বনোৱাৰ কাৰণে একদম হৃদয়ৰ পৰা বহুত বেছি আপোনালোকৰ ওচৰত চৰি কৈছোঁ। আৰু যদি বাইদেউগৰাকীৰ পৰিয়ালবৰ্গ বা বাইদেউগৰাকী আপুনি চাই আছে, তেন মোক প্লিজ মাফ কৰি দিব। কাৰণ মোৰ দ্বাৰা বা বেলেগৰ দ্বাৰা অজানিতে ভুল হৈ গ'ল। যদি বেলেগ ৰ'ষ্টাৰে ক্ষমা বিচাৰে নিবিচাৰে সেইটো মই নাজানো, কিন্তু মই এইটো জানো যে মানুহৰ দ্বাৰা ভুল হৈ যায়, কিন্তু ভুল কৰি তাৰ সংশোধনী নকৰা বা স্বীকাৰ নকৰাটোহে মানুহৰ ডাঙৰ ভুল, ঠিক আছে। বাকী মোৰ ভিডিঅ'টোৰ দ্বাৰা মোৰ ভাইহঁত বেলেগখিনি ৰ'ষ্টাৰক মই ক'ব বিচাৰিম যে তোমালোকে আৰু এই বাইদেউজনীৰ ওপৰত বেলেগ ধৰণে ৰ'ষ্টিং ভিডিঅ' নবনাবা। যদি বাইদেউগৰাকীয়ে তেনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই এপল'লে শান্তি অনুভৱ কৰিছে, তো বাইদেউগৰাকীক কৰিব দিয়া। কাৰণ ছ'চিয়েল মিডিয়াটো সকলোৰে সমান অধিকাৰ আছে, লেঙেৰা খোৰা বোবা যোনে নবনাওক, সকলোৰে সমান অধিকাৰ, চবেই ইয়াত ভিডিঅ' বনাব পাৰিব। তো তাত আমাৰ মাত মতাৰ কোনো দৰকাৰ নাই। কিন্তু আমাৰ দ্বাৰা এবাৰ ভুল হৈ গ'ল, তো মানি ল'লোঁ, আৰু যাতে নেক্সট আকৌ ভুল নকৰা। বাৰে বাৰে কৰা ভুলটোকে কৰি থাকিলে তেতিয়া বেয়া লাগিব। তো তোমালোকে আৰু কোনেও যাতে মানে এনেকুৱা ধৰণৰ ভিডিঅ' নবনোৱা। বাকী আৰু তোমালোকৰ কথা, মোৰ ফালৰ পৰা মই কোৱাখিনি ক'লোঁ। বাকী আৰু এই ছোৱালীজনী যিজনী আমাৰ ওপৰত মানে ৰ'ষ্টিং ভিডিঅ' বনোৱাৰ ওপৰত কথা লৈ মাত মাতিছিলে, এই ছোৱালীজনী আপোনালোকক ভিডিঅ' ক্লিপটো মই এবাৰ দেখাই দিছোঁ। তাৰপিছত দুটামান কথা ক'ম, তাৰপিছত মই আৰু ভিডিঅ'টো সমাপ্ত কৰিম। আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্ট চাই লওক। তোমালোকে যে বাইদেউগৰাকীক যে ভিডিঅ' বনাই মানে ঠাট্টা কৰি আছা কেইটামান লাইক আৰু ভিউজৰ বাবে,
হয় তেওঁ এক্টিং কৰিব নাজানে কিন্তু তেওঁ মিলিয়ন ভিউজ পাইছে তোমালোকে ভাল ভাল ভিডিঅ' বনাই মিলিয়ন ভিউজ কৰে নীলাজ দেখিলে বাকী মই এতিয়া সকলোখিনি কৈয়ে গ'লোঁ আৰু বিশেষ একো নকওঁ বাকী তোমাক মই এটা কথা ক'ব বিচাৰিম যে তুমি এই ভিডিঅ'টো যে বনালা তুমি এই ভিডিঅ'টো বনোৱাৰ কোনো মতলব নাছিল যদি তুমি বাইদেউগৰাকীৰ কথা গম পাইছিলা তেতিয়া তুমি বাইদেউগৰাকীৰ ওচৰলৈ যাব লাগিছিলে ছ'চিয়েল মিডিয়ালৈ আহিব নালাগিছিলে ঠিক আছে তুমি এনেই ভিডিঅ'টো বনোৱাৰ কোনো মতলব নাছিল তুমি জাষ্ট তোমাৰ ভিডিঅ' বনোৱাৰ মতলব কেইটামান ভিউজ আৰু লাইক মই সেইটোৱে ক'ম আৰু বাকী এতিয়া বিশেষ একো নকওঁ যদি কোনোবা চেনেলটো নতুনকৈ আহিছা যদি কথাখিনি ভাল লাগিলে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্টত তোমাৰ ৰায়টো জনাই যাবা আৰু আকৌ লগ পাম এটা নতুন ৰষ্টিং ভিডিঅ'ত তো আজিলৈ বাই বাই লাভ ইউ অল বি কেয়াৰফুল